Welcome to my YouTube channel Unknown Region. আজি আপোনালোকক দেখুৱাম আপোনালোকে নিজৰ Android ফোন দি বা Android মোবাইল দি আপোনালোকৰ YouTube ভিডিঅ'ত কেনেকৈ থাম্বনেল লগাব পাৰিব। সো আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু অল নোটিফিকেশন অন কৰি ল'ব যাতে সকলোতকৈ আগত মোৰ ভিডিঅ'ৰ নোটিফিকেশনটো পায়। সো বলক আজি হেল্ল' বন্ধুসকল, আজি আপোনালোকক মই দেখুৱাম নিজৰ YouTube ভিডিঅ'ত কেনেকৈ থাম্বনেল লগাব পাৰি আৰু একেবাৰে সহজত। তাৰ এটা কথা কৈ থওঁ, আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নোটিফিকেশন অন কৰি ল'ব। আৰু আহক আজি কেনেকৈ নিজৰ YouTube ভিডিঅ'ত থাম্বনেল লগাব পাৰি তাৰ বিষয়ে জানিম। তো এই থাম্বনেল লগোৱাৰ আগত এটা এপ্লিকেশন আপোনাক ডাউনলোড কৰিব লাগিব। এপ্লিকেশনৰ নামটো হ'ল YT ষ্টুডিঅ'। এটো প্লে ষ্টৰত সহজতে পাই যাব। এটো ডাউনলোড কৰিবৰ কাৰণে প্লে ষ্টৰত যাব, তাৰ সাৰ্ভাৰ টাইপ কৰিব YT STUDIO ষ্টুডিঅ'। এটো চাক এটা আহি গৈছে। এটো ইয়াক অন কৰি ল'ব, ইনস্টল কৰি ল'ব। মোৰ অলৰেডি ইনস্টল কৰা আছে, মই ইনস্টল নকৰো। ইনস্টল হোৱাৰ পিছত ইয়াত চাব এনেকৈ এটা এপ্লিকেশন ডাউনলোড হ'ব। তাৰ পিছত আপুনি এটো ক্লিক কৰি অন কৰিব। অন কৰাৰ পিছত এনেকৈ এটা ইন্টাৰফেস আহিব য'ত আপোনাৰ অল ভিডিঅ'ছ থাকিব। তাৰপৰ আপুনি সিলেক্ট কৰিব আপুনি কোনটো থাম্বনেল লগাব। এটো চাওক মই এটা থাম্বনেল লগাইছো। এটো জাৰ্নি টু বগীবিল। এটো ইয়াত মই লগাম। সব ইয়াত এনেকৈ আহিব যেতিয়া আপুনি এটো ভিডিঅ'ত লগাব আছে এটা ক্লিক কৰিব। তাৰপিছত এনেকৈ এটা ইন্টাৰফেস আহিব। অহাৰ পিছত ইয়াত চাওক এটা কলমৰ চিহ্ন দিয়া আছে, ইয়াত ক্লিক কৰিব। তাৰপিছত এনেকৈ এটা ইন্টাৰফেস খুলিব। চাব ইয়াত লিখা থাকিব এডিট থাম্বনেল, ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনাৰ গ্যালাৰীত লৈ যাব। গ্যালাৰীত লৈ গৈ ইয়াৰ পৰা আপুনি নিজৰ থাম্বনেলটো বিচাৰি ল'ব। মোৰ থাম্বনেল এটো, মই ইয়াত ক্লিক কৰিলো। এতিয়া চাওক সাইজ বিচাৰি আছে, সাইজটো আপুনি সিলেক্ট কৰি ল'ব। তাৰপৰা সিলেক্ট বটনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত সেভ কৰি দিব। এতিয়া চাওক মোৰ থাম্বনেলটো অলৰেডি সেভ হৈ গ'ল। তো এনেদৰে আপুনি নিজৰ থাম্বনেলটো লগাব পাৰে বা চেঞ্জ কৰিব পাৰে। এতিয়া নিজৰ চেনেলত গৈ চাওক অলৰেডি থাম্বনেলটো লাগি গৈছে। ৰব মই দেখাই দি আছো। নিজৰ মাই চেনেল ইন্টাৰনেট অলপ ডিস্টার্ব দি আছে। চাওক মোৰ থাম্বনেলটো ইয়াত লাগি গৈছে। কোনটো ভিডিঅ' আছিলে এটা চাওক জাৰ্নি টু বগীবিল ব্ৰিজ এট ডিব্ৰুগড়। মোৰ থাম্বনেল লাগি গ'ল। তো এইদৰে আপোনালোকে নিজৰ থাম্বনেল লগাব পাৰে বা চেঞ্জ কৰিব পাৰে। তো আপোনালোকে যদি থাম্বনেল বনাব নাজানে ভিডিঅ'ৰ তলত কমেন্ট কৰিব, মই থাম্বনেল কেনেকৈ বনাব লাগে মই দেখাই দিম। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু লাইক, কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব।